নমস্কাৰ গাইজ, এয়া আজি আমাৰ যিটো কলিতা জনগোষ্ঠী আলপাইনৰ পৰা যিটো আজি আমাৰ জুই সমদল ওলোৱা গৈছিল। চ' ইয়াৰ এটাই আমাৰ উদ্দেশ্য যে আমাৰ যিটো আমাৰ কলিতা জনগোষ্ঠী সংগঠন যিটো আমাৰ BTADত ভূমিপট্টা আমাৰ কোনো অধিকাৰ নোহোৱা নিচিনা হৈছে। আমি এটাই চৰকাৰক অনুৰোধ কৰোঁ যে আমাৰ BTADত আমাৰ যিবিলাক খিলঞ্জীয়া কলিতা জনগোষ্ঠী আছে সেইসকলক যিটো ভূমিপট্টা অধিকাৰ দিব লাগে সেইটো কম দিনৰ সময়ত আমাক ভূমিপট্টা অধিকাৰ দিব লাগে। চ' আমি এইকাৰণে আজি জুই সমদল ওলাইছোঁ যে আজি আমি ইমান দিনে কলিতা জনগোষ্ঠী বা জেনেৰেল যিবিলাক লোক আছোঁ আমি BTADত বাস কৰা, আজি ইমান দিনে পিছ পৰি আছোঁ। আমাৰ কোনো ধৰণৰ ভূমিপট্টা অধিকাৰ নাপাওঁ আমি, যি কাৰণে আজি আমি আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্টৰ তামোলপুৰত যিটো আমি জুই সমদল ওলালোঁ, ইয়াৰ এটাই আমাৰ লক্ষ্য যে চৰকাৰে চাওক যে আমি তামোলপুৰত আমি কোনো ধৰণৰ ভূমিপট্টা অধিকাৰ পোৱা নাই। চ' সেইকাৰণে আজি আমি জুই সমদল উলিয়াবলৈ বাধ্য হৈছোঁ। চ' আগন্তুক দিনত যদি আমাক এনেকৈ জেনেৰেল বা আমাৰ কলিতা জনগোষ্ঠীক এনেকৈ প্ৰতাৰণা কৰে আমাৰ চৰকাৰে, চ' আমি পিছলৈকে আমি আৰু বহুত ধৰণৰ কিবা কিবি কৰিবৰ কাৰণে আমি বাধ্য হ'ম। কাৰণ আমিও এজন খিলঞ্জীয়া ভূমিপুত্ৰ হয় আমিও। চ' আমি খিলঞ্জীয়া ভূমিপুত্ৰ হৈও যদি আমি নিজৰ জেগাতে আমি নিজৰ মাটিখিনিৰ যদি আমি অধিকাৰেই নাপাওঁ, তেতিয়াহ'লে আমাক BTADত আমাক কিয় ৰাখিছে? চ' যদি পাৰে আমাক ভূমিপট্টা অধিকাৰ অতি সোনকালে দিয়ক চৰকাৰে। আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক অনুৰোধ জনাইছোঁ, BTADত যিবিলাক লোক আছে আজি যিমান বছৰৰ পৰা বাস কৰি আছে, প্ৰায় 80-90 বছৰ বেছি হৈছে আমি বাস কৰা। চ' আমাক সকলোকে ইয়াত ভূমিপট্টা অধিকাৰ লাগে, যি কাৰণে আমি আজি জুই সমদল উলিয়াব লগা হৈছে, যাতে আগন্তুক দিনলৈকে আমি এনেকুৱা ধৰ্ণা দিবলগীয়া নহয়। চ' আমাৰ অধিকাৰটো আমাক অতি সোনকালে দিয়াৰ কাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক অনুৰোধ জনাইছোঁ। অন্তৰ্ভুক্ত কৰক, সকলক বহন ধৰা আঁচনিত অন্তৰ্ভুক্ত কৰক। Go back!